নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে ভিডিঅ'টোৰ এটাকৈ লাইক মাৰি দিয়ক, কিয়নো এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম এছাম scert d.el.ed এন্ট্ৰেন্স এক্সামৰ বিজ্ঞান বিষয়ৰ 20টা গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন। এই প্ৰশ্ন 20টা পূৰ্বৰ d.el.ed এক্সামৰ উপৰিও বিভিন্ন এক্সামত ৰিপিট হৈ থাকে, গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। লগতে এছাম scert d.el.ed এন্ট্ৰেন্স এক্সামৰ বিভিন্ন বিষয়ৰ ভিডিঅ'ৰ লিংক তলত ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰে। গতিকে অকণো সময় নষ্ট নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। প্ৰথম কুৱেশ্যনটো দিয়া আছে, নেমুজাতীয় ফলত কোনটো ভিটামিন পোৱা যায়? ইয়াৰ অপশ্যন দিয়া আছে ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, ভিটামিন চি। নেমুজাতীয় ফলত ভিটামিন চি ভিটামিন পোৱা যায়। দ্বিতীয় প্ৰশ্নটো হৈছে, বেলুনত কি গেছ থাকে? ইয়াৰ অপশ্যন দিয়া আছে অক্সিজেন, হাইড্ৰজেন, হিলিয়াম, নাইট্ৰজেন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, বেলুনত হিলিয়াম গেছ থাকে। তৃতীয় প্ৰশ্নটো হৈছে, সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, 4 মিনিট 20 ছেকেণ্ড সময় লয়। 4 নং প্ৰশ্নটো হৈছে, শব্দৰ বেগ সৰ্বাধিক ক'ত? অপশ্যনবোৰ দিয়া আছে বায়ুত, পানীত, লৌহ আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, লৌহ। শব্দৰ বেগ সৰ্বাধিক লৌহত আছে। 5 নং প্ৰশ্নটো হৈছে, কোনে মানুহৰ তেজক 4টা গোটত বিভক্ত কৰিছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে নিউটন, মেণ্ডেলা, কাৰ্ল লেণ্ডষ্টেইনাৰ আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, কাৰ্ল লেণ্ডষ্টেইনাৰে মানুহৰ তেজক 4টা ভাগত বিভক্ত কৰিছিল। 6 নং কুৱেশ্যনটো হৈছে, কোনটো গেছ মুখ্যতঃ গোবৰ গেছত পোৱা যায়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে মিথেন, আৰ্গন, কাৰ্বন আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, মিথেন। মিথেন গেছ মুখ্যতঃ গোবৰ গেছত পোৱা যায়। 7 নং কুৱেশ্যনটো হৈছে, বৈদ্যুতিক বাল্বত কোনটো গেছ ভৰ্তি কৰা হয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে আৰ্গন, অক্সিজেন, হাইড্ৰজেন আৰু হিলিয়াম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, আৰ্গন। বৈদ্যুতিক বাল্বত আৰ্গন গেছ ভৰ্তি কৰা হয়। 9 নং কুৱেশ্যনটো হৈছে, অজন তৰপ সংৰক্ষণ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, 16 ছেপ্টেম্বৰ তাৰিখে অজন তৰপ সংৰক্ষণ দিৱস পালন কৰা হয়। 11 নং কুৱেশ্যনটো হৈছে, বেকিং ছ'ডাক অন্য কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে ছ'ডিয়াম কাৰ্বনেট, ছ'ডিয়াম বাইকাৰ্বনেট আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, ছ'ডিয়াম বাইকাৰ্বনেট। বেকিং ছ'ডাক ছ'ডিয়াম বাইকাৰ্বনেট নামেৰেও জনা যায়। 12 নং কুৱেশ্যনটো হৈছে, LPG চিলিণ্ডাৰত কি গেছ ভৰোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰপেন আৰু বুটেন গেছ ভৰোৱা হয়। 13 নং কুৱেশ্যনটো হৈছে, ডেচিবল হৈছে কি জোখাৰ একক? ইয়াৰ অপশ্যনবোৰ আছে বায়ু, শব্দ, পানী আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, শব্দ। ডেচিবল হৈছে শব্দ জোখাৰ একক। 15 নং কুৱেশ্যনটো হৈছে, কোনটো জন্তুৱে ছালৰ মাজেৰে উশাহ লয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, ভেকুলী। ভেকুলীয়ে ছালৰ মাজেৰে উশাহ লয়। 16 নং কুৱেশ্যনটো হৈছে, কোনটো অংগৰ বিজুতিৰ ফলত জণ্ডিছ হয়? ইয়াত অপশ্যনবোৰ আছে হাওঁফাওঁ, যকৃত, পাকস্থলী আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, যকৃত। 17 নং কুৱেশ্যনটো হৈছে, কোনটো ভিটামিন মানৱ শৰীৰৰ বাবে সূৰ্যৰ পোহৰত উপলব্ধ? ইয়াৰ অপশ্যনবোৰ দিয়া আছে ভিটামিন ডি, ভিটামিন এ আৰু ভিটামিন চি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভিটামিন ডি মানুহে সূৰ্যৰ পোহৰৰ পৰা পায়। 18 নং কুৱেশ্যনটো হৈছে, এচিডৰ সোৱাদ কেনেকুৱা? ইয়াৰ অপশ্যন দিয়া আছে তিতা, কেঁহা, টেঙা আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন গ, টেঙা। এচিডৰ সোৱাদ হৈছে টেঙা। 19 নং প্ৰশ্নটো হৈছে, চন্দ্ৰৰ ভৰতকৈ পৃথিৱীৰ ভৰ কিমান গুণ বেছি? ইয়াৰ অপশ্যন দিয়া আছে 80 গুণ, 81 গুণ, 89 আৰু 85। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 81 গুণ। চন্দ্ৰৰ ভৰতকৈ পৃথিৱীৰ ভৰ 81 গুণে বেছি। 20 নং কুৱেশ্যনটো হৈছে, ঘিউত কোনটো পুষ্টি প্ৰচুৰ পৰিমাণে থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, চৰ্বি। ঘিউত চৰ্বি প্ৰচুৰ পৰিমাণে থাকে। 21 নং প্ৰশ্নটো হৈছে, আটাইতকৈ পাতল উপাদান কোনটো? ইয়াৰ অপশ্যন দিয়া আছে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম আৰু আৰ্গন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, হিলিয়াম। হিলিয়াম হৈছে আটাইতকৈ পাতল উপাদান। 22 নং প্ৰশ্নটো হৈছে, প্ৰাকৃতিক ৰেচম উৎপাদনত বিশ্বত ভাৰতৰ স্থান কিমান? ইয়াৰ অপশ্যন দিয়া আছে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, দ্বিতীয়। প্ৰাকৃতিক ৰেচম উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, আৰু যদি চেনেলটো প্ৰথম হৈছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন এক্সামৰ বাবে প্ৰস্তুতি চলোৱা হয়। ধন্যবাদ।